নমস্কাৰ বন্ধুসকল শব্দত এক অপৰিসীম শক্তি আছে শব্দত এক যাদু আছে আপোনাৰ মুখৰ পৰা ওলোৱা এটা প্ৰেৰণাদায়ক এটা যাদু ভৰা শব্দই এজন মানুহৰ জীৱনৰ গতিপথ সলনি কৰি দিব পাৰে আপোনাৰ মুখৰ পৰা ওলোৱা এটা প্ৰেৰণাদায়ক শব্দই এজন মানুহক উন্নতিৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম কৰি তুলিব পাৰে এজন মানুহক এভাৰেষ্টৰ দৰে এটা উচ্চ পৰ্বতৰ শৃংখল আৰোহণ কৰিবলৈ সক্ষম কৰি তুলিব পাৰে মাত্ৰ আপোনাৰ মুখৰ পৰা ওলোৱা এটা প্ৰেৰণাদায়ক শব্দ ঠিক তেনেদৰে আপোনাৰ মুখৰ পৰা ওলোৱা এটা বিষাক্ত শব্দই এজন মানুহৰ সপোনক ভাঙি চুৰমাৰ কৰি দিব পাৰে এজন মানুহৰ প্ৰেৰণাক ধ্বংস কৰি পেলাব পাৰে সেইকাৰণে চেষ্টা কৰক আপোনাৰ মুখৰ পৰা ওলোৱা প্ৰতিটো শব্দই যেন অমৃতৰ দৰে হওক কোনোবা এজনৰ জীৱনৰ গতিপথ সলনি কৰক এনেকুৱা নহওক আপোনাৰ মুখৰ পৰা ওলোৱা এটা শব্দই এজন মানুহৰ জীৱনৰ সংকল্প সপোন ভাঙি চুৰমাৰ কৰি দিয়ক সেইকাৰণে প্ৰত্যেকটো সময়তে চেষ্টা কৰক আপোনাৰ মুখৰ পৰা ওলোৱা প্ৰতিটো শব্দ যেন অমৃতৰ দৰে হওক এজন কেঞ্চাৰ পীড়িত মানুহকো যেন আপোনাৰ মুখৰ পৰা ওলোৱা এটা শব্দই নতুন জীৱন শক্তি দিবলৈ সক্ষম হয় ইয়াকে কৈ মই মোৰ এই সৰু মটিভেশ্যনেল ভিডিঅ'টো সামৰণি মাৰিছোঁ যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব যাতে আগন্তুক আহিবলগীয়া মোৰ এনেকুৱা মটিভেশ্যনেল ভিডিঅ'বোৰ চাই থাকিবলৈ পায় ধন্যবাদ জয় হিন্দ